নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৱে ভাল। মোৰ বৰ্তমান ভালে। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া আহিছোঁ পথাৰলৈ। ব'লকচোন যাওঁ, আজি আমাৰ পথাৰখন চাওঁগৈ। আৰু এখন হৈছে আমাৰ বাৰীখন। ভাত দিবলৈ যাওঁ। কি কৰিছে? এয়া চব ধেৰ বাঁহগছ আছে। এখন এনেকৈ কৰি বাৰীয়েদি যাব পাৰি পথাৰলৈ। আজি প্ৰথম আহিছোঁ পথাৰলৈ। দাৱনীক ভাত দিবলৈ আহিছোঁ আৰু লগতে ধানো দাম আৰু ভাতো খাম আজি পথাৰত। বহুত দিনৰ মূৰত ভাত খাম পথাৰত। ভাগৰ লাগি গৈছে এডোখৰ আহিয়ে। পথাৰ পালোহি, আহি বিৰাট ৰ'দ। এইকেইজনী আমাৰ দাৱনীয়ে ধান দাই আছে, এইকেইজনী। আৰু এয়া পথাৰ, বিৰাট ৰ'দ দিছে। এইবিলাক নুৰুলে। অহাই নাইচোন এটি। মোলৈ কাঁহী আনিবলৈ পাহৰি গ'ল, সেইকাৰণে মই গামলাত ভাত খাইছোঁ। সিহঁতি ভাত খাই গ'ল, আকৌ এতিয়া ধান দাবলৈ। মই খাই লৈছোঁ, তাৰপৰা ধান দাম আৰু। ধান অকণমান দালোঁ, দাই পিনি এতিয়া বৌহঁতৰ পথাৰৰ পৰা আহোঁগৈ, অকণমান চাই আহোঁগৈ। কেনি যাম? এই ৰাস্তাই নাই ইয়াত। পকা ধানৰ দাম আছে। আপোনালোকে ইমান ধুনীয়াকৈ ঠাণ্ডাত ধান দাইছে হয়, ইমান ধুনীয়া জেগাত ধান দাইছে বোলো। ইমান ৰ'দ, তাত থাকিবই পৰা নাই মই। কি হ'ল, দাৱনী বহি দিলে যে?
মই দাই থৈছোঁ দুটামান এই হাত বিষায় বিয়ালে গধূলি সময়ত যাব লাগিব আপোনালোকে যাব নেকি নাই মতা নি পথাৰৰ পৰা আহিলোঁ আহি পিনে এতিয়া বিয়াখন খাবলৈ যাবলৈ ওলাইছোঁ ওলাই মেলি ৰেডি হৈ আছোঁ আকৌ গৈ আপোনালোকক বিয়া ঘৰত লগ পাম মাও যাব মা দোকানত আছে মায়ে মই দুজনী লগতে যাম তেনেহ'লে এতিয়া গৈ থাকোঁ বিয়াৰ পৰা ঘৰ আহি পালোহি আৰু এতিয়া বহুত বেছি ভাগৰো লাগিছে আজি পথাৰলৈও গ'লোঁ সেইকাৰণে ভাবিছোঁ এতিয়া ফ্ৰেছ হৈ মই শুমহে আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে যদিহে আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই